অসমীয়া ভাষাত কথা কোৱাৰ বাবে ৰোগীৰ লগত ভয়ংকৰ কাণ্ডৰ অভিযোগ। আমাৰ অসমীয়া ভাষাৰ কোৱাৰ কাৰণে আমাৰ এজন লোকক তেওঁলোকে এনেকুৱা আক্ৰমণ কৰিছে। চাওক, এইটো আমি ন্যায় বিচাৰিছো। অসমতে অসমীয়া ভাষা তেখেত এজন চিকিৎসক ইয়াত আছামিজ, হিন্দী, ইংলিছ এইটো বিচাৰ কৰিবলৈ আহিছে নে না ৰোগী চাবলৈ আহিছে? ইয়াত আছামিজ ভাষা নচলিব, ইংলিছ চলিব, এইটো ৰুলটো কোনে দিলে? ইয়াত আছামিজ ভাষা, ইংলিছ ভাষা এইটো বিচাৰ কৰিবলৈ আহিছে নে মেডিকেলত না ৰোগী চাবলৈ আহিছে? এজন চিকিৎসক হৈ কিনি ইয়াত অসমীয়া ভাষা নচলিব এইবিলাক বিচাৰ কৰিবলৈ আহিছে নে না ৰোগী না পেচেণ্টক চাবলৈ বহি আছে? মোক এইটো বাস্তৱৰ এনচাৰ লাগে। চালা, এনেকুৱা কিছুমান পাগলামি ডক্তৰ আছে, আমি ডক্তৰক ভগৱান বুলি কওঁ দেই, বাবু দেই, ভগৱান বুলি সন্মান কৰোঁ আৰু বিশ্বাস কৰোঁ, ডক্তৰক আমি বেয়াকৈ ক'বলৈ মন নাযায়। কিন্তু বাধ্যত পৰিছে এনেকুৱা কিছুমান ডক্তৰ আছে, অভদ্ৰ ডক্তৰ আছে, বাধ্যত পৰিছে চালা বুলি ক'বলৈ মন গৈছে, কাণৰ তলত দিবলৈ মন গৈছে। মোৰ লগত যদি এনেকুৱা কোনোবাই মিছবিহেভ কৰে, না চিকিৎসক হওক না ডক্তৰ যিয়ে হওক, যদি গাইজ মোৰ লগত এনেকুৱা পৰিস্থিতি হয়, ইয়াত অসমীয়া নচলিব, ইংলিছ মাৰিব লাগিব, এনেকুৱা কোনোবাই চিকিৎসকে মোৰ লগত কৰে বিহেভ, মই পোনপ্ৰথমে তাক কাণৰ তলত দিম, তাৰপিছত একশ্যন ল'ম। বাকী দেখা যাব, পিছত দেখা যাব। কিন্তু মই পোনপ্ৰথমে তাক এক টাপৰ দিম কাণৰ তলত। চালা, ইয়াত এই মাটিত পৰি থাকিব লাগিব, এবাৰ দিওঁতে মাটিত পৰি থাকিব লাগিব, এনেকুৱা মই চৰ দিম, সঁচাকৈ দিম। মোৰ লগত এইবিলাক নচলিব। আমি অসমীয়া হৈ জন্ম কৰিছোঁ, আমি পোনপ্ৰথমে অসমীয়া ক'ম। আমি ৰোগীক লৈ আহিছোঁ, ৰোগীক চিকিৎসা কৰিবলৈ লৈ আহিছোঁ, আমি ইয়াত ইংলিছ ভাষা মাৰিবলৈ অহা নাই। তুমি ডক্তৰ হৈ থাকক, নিজৰ ঠাইত থাকক আৰু চিকিৎসা কৰক, পেচেণ্ট চাওক, ৰোগী চাওক। ইয়াত অসমীয়া নচলিব, হিন্দী নচলিব, ইংলিছ চলিব, এইবিলাক মিছবিহেভ এইবিলাক নচলিব, এইবিলাক আইন নচলিব। এইবিলাক আইন কানুন কোনে দিলে? তোৰ বাপেকে দিছে চালা, তোৰ বাপেকে দিছে। ইয়াত আছামিজ নচলিব, ইংলিছ চলিব, তোৰ বাপেকে দিছে। তই চালা ডক্তৰ কৰিবলৈ মন নাই, হস্পিটেলত থাকিব নালাগে, ডক্তৰ কৰিব নালাগে, ৰিজাইন দিয়ক, বেলেগ কাম বিজনেছ কৰ, বেলেগত আউট কাণ্ট্ৰিত যাওক, ইংলিছ মাৰ, তাত বিজনেছ কৰ। তই চালা অসমত থাকিব নালাগে। বাপেকৰ মূৰটো এনেকৈ দিবলৈ মন গৈছোঁ বাপেকৰ মূৰটো মই এনেকুৱা টাপৰ দিবলৈ মন গৈছোঁ। মোৰ ওচৰত পাব লাগে, এনেকুৱা দিম নহয়, জীৱনত পাহৰি যাব নোৱাৰিব গাইজ। চ' আজিৰ ভিডিঅ'ত ইমানেই আছিলে। যিসকলে মোৰ ভিডিঅ' চাই আছে আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু আজিৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। মেডিকেলত যাব নোৱাৰে, ইংলিছ ক'ব লাগিব, আমাৰ অসমীয়া ভাষাটো তেনেহ'লে হেৰাই থাকিব দেখোন। চ' মই আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আছে, চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।